তো গাইজ তো আজি হৈছে অষ্টমী মেলা সেইকাৰণে আমি ওলাই আহিলোঁ আমাৰ গাঁৱত য'ত মেলা বজাৰ বহিছে তাত যাবৰ কাৰণে আৰু আগৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিছে যে আগত আমি নাৱেৰে গৈ আছিলোঁ কিন্তু এইবাৰ দলংটো হোৱাৰ পিছৰ পৰা আমি নাৱেৰে যাবলগীয়া নহ'ল সেইকাৰণে দলং পাৰ হ'লেই মেলা বজাৰ আৰু মেলা বজাৰ গৈ চালোঁ যে ক'ত কি হৈ আছে পূৰা ফুৰিলোঁ তাৰপিছত চাইছোঁ এইটো একদম আচৰিত বস্তু এইটো আজিলৈকে মই বুজিয়ে নাপালোঁ এইটো বোলে কি কয় গেম্বলিং কিন্তু কি খেল মই আজিলৈকে বুজি নাপালোঁ তাৰপিছত চাব পাৰিছে আপোনালোকে কোনে কোনে টেটু বনাইছে তাৰপিছত আমি অলপ এইটো মাৰ্কেট অলপ ঘূৰিলোঁ ঘূৰি তাৰপিছত এইটো কি বোলে গোলা বুলি কয় কিন্তু আজিলৈকে খোৱা নাছিলোঁ কিন্তু সেইকাৰণে চাইছোঁ খাই কিনে কেনেকৈ টেষ্ট লাগে কিন্তু খাই চালোঁ কি একদম মানে টেষ্টে নাই মানে একদম বেয়া তাৰপিছত আমাৰ চব গাঁৱৰ ৰাস্তাকেইটা চাব পাৰিছে চাৰিওফালে শীত আৰু তাৰ মাজত আপোনালোকে চাব ৰাস্তা কি ভাল দৃশ্য তাৰপিছত আমি আহিলোঁ পূজাবাৰীত তাৰপিছত চাব পাৰি পূৰা ঢাকৰ আৱাজ মানে তাত আপোনাৰ নাচিবলৈ মুগ্ধ কৰি দিব সেইটো হ'ল আজি ভিডিঅ'টো ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ